খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই মনিকা, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে এটা নতুন ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ এটা ধুনীয়া বস্তু, বিশেষকৈ আজি শিশুসকলৰ খুব মন পচন্দৰ বস্তু। বলকচোন তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি মই বনাবলৈ লৈছোঁ ক্লে, আৰু তাৰ কাৰণে মই প্ৰথমে এটা বাটিত 2 পেকেট চেম্পু দি লৈছোঁ। মই সানসিল্ক চেম্পু লৈছোঁ কাৰণ মোৰ ওচৰত বেলেগ চেম্পু নাছিলে। আপোনালোকে যদি পাৰে হোৱাইট কালাৰৰ কিবা বেলেগ চেম্পু, ডাভ বা তেনেকুৱা কিবা বেলেগ চেম্পু ব্যৱহাৰ কৰিব, তেতিয়া বেছি ভাল হ'ব। তেতিয়া আপোনালোকে মনৰ পচন্দ অনুসৰি যেনেকুৱা কালাৰৰ ক্লে বনাব বিচাৰে তেনেকুৱা পাৰিব। আৰু এতিয়া ইয়াত মই দি ল'ম 2 চামুচ পানী। আৰু মই দি লৈছোঁ অকণমান নিমখ, আৰু এইখিনি মই এতিয়া ভালদৰে মিলাই ল'ম। চাওকচোন, নিমখখিনি দিয়াৰ পাছত বেছিকৈ ফেনাই গৈছে বস্তুখিনি। আৰু এতিয়া ইয়াত মই দি দিম ব্লেক কালাৰৰ এক্ৰাইলিক কালাৰ। যিহেতু মই ক্লেটো ব্লেক কালাৰৰ বনাম, সেইকাৰণে মই ব্লেক কালাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যেনেকুৱা কালাৰৰ ক্লে বনায় তেনেকুৱা ব্যৱহাৰ কৰিব। আৰু এতিয়া ইয়াত মই দি ল'ম ময়দা। ময়দাখিনি একেবাৰে গোটেই ঢালি নিদিব, কাৰণ মিশ্ৰণটো বহুত ডাঠ হৈ যাব। মোৰ ইয়াত মিশ্ৰণটো অকণমান পনীয়া হৈছে, মই সেইকাৰণে ইয়াত আৰু অলপমান ময়দা দি লৈছোঁ। আৰু এইখিনি ভালদৰে মই মিক্স কৰি ল'ম। চামুচেৰে যিহেতু অকণমান অসুবিধা হয়, সেইকাৰণে মই চামুচখন আঁতৰাই হাতেৰে ভালদৰে আটা বা ময়দা যেনেকৈ মঠো, আমি তেনেকৈ মই এইখিনি মঠি ল'ম। এয়া চাওক, এইখিনি মোৰ হৈ গৈছে। আৰু ইয়াত মই এতিয়া দি ল'ম অকণমান তেল। ইয়াত মই ক্লিন এণ্ড ক্লিয়াৰ তেল ব্যৱহাৰ কৰিছোঁ, আপোনালোকে যিকোনো তেল ব্যৱহাৰ কৰি ল'ব পাৰে। তেলখিনি দিয়াৰ পাছত এইখিনি আৰু এবাৰ ভালদৰে মিক্স কৰি ল'লোঁ। আৰু এয়া ৰেডি হৈ গ'ল মোৰ ক্লে। আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ ছোৱালীজনীক খেলিবলৈ দি দিলোঁ। চাওকচোন, তাই কিমান ফূৰ্তি পাইছে। আৰু এই সৰু সৰু ফ্ৰেমবিলাক যে দেখিছে, এইবিলাকেৰে তাই পক্ষী, হাঁহ এইবিলাক সৰু সৰু বস্তুবিলাক কাটি আছে আৰু মোক দেখুৱাইছে। আৰু কৈছে নেক্সট টাইম বোলে তাইক পিংক কালাৰৰহে লাগিব। আপোনালোকৰ ঘৰতো যদি সৰু ল'ৰা ছোৱালী আছে, তেনেহ'লে এনেকৈ বনাই দিবচোন খেলিবলৈ, বিৰাট ফূৰ্তি পাব। ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, বাই বাই।